বিহুৰ মাতটো শুনিলে একদম ভাল লাগি যায় আৰু মনটো। বন্ধুসকল, আপোনালোকে বিহু ৰিহাৰ্চেল কৰিছে নাই? আমি এতিয়ালৈকে কৰা নাই আৰু আজি আলোচনাটো পতা কথা আছিলে। নাচনী নাইকিয়া হৈ আছে আমাৰ, নাচনী বিচাৰিব লাগিব। অথনিতে আহি বহি আছেহি আলোচনা কৰিম বুলি বিহুৰ, কোনো আহি পোৱাহিয়ে নাই। মই আগে আহিলোঁ। সেইটো আহিছে সেইটো, আৰু বাকীকেইটা দেখোন নাই আহা। কিয় নানিলে? সেইয়াতো ইমান আঁতৰ আছে ফুৰিছা, গৈ ল'বলৈ দে। সিহঁতে আহি আছে, অকণমান দেৰি হ'ব সিহঁতৰ। ক'ৰবাত নাচনী বিচাৰি গৈছে, নাচনী নাই আমাৰ। কিয় তহঁতৰ ভনীয়েহঁত আছে দেখোন, ভনীয়েক লৈ ল'ব পাৰ ডাঙৰজনী ভনীয়েক। তাই নাচিব আকৌ, তাইক কৈছিলোঁ মই নাচিম বুলি কৈছে। কি হ'ব হ'লে আৰু কেইজনমান নাচনী হ'লে হৈ যাব। আজিকালি আমাৰ ছোৱালী সোপা নাইকিয়াই হ'ল, চব বিয়া হৈ পলাই গ'ল। এতিয়া নাচনীয়ে নাইকিয়া হৈছে।